নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, সময় এতিয়া 12:30 বাজিলে। ভাত পানী খোৱা বোৱা হ'ল চাগে আপোনালোকৰ। মই ৰান্ধিবই যোৱা নাই, গাটো বেয়া বুলিয়ে বিচনাতে বাগৰ দি আছো। বিহু আহি পালেহি। এবাৰ বিহুত কাপোৰ কানি লোৱা হোৱা নাই। আচলতে এবাৰ বিহু সময়তে আমাৰ বা এজনীৰ গা বেয়া, তেখেত মেডিকেলত আছে। সেই গতিকে তেখেতৰ দুখতে আমিও দুখী হৈ থকা নিচিনা হৈছে। তেওঁ মানুহৰ ঘৰত দিয়কচোন, মানুহৰ বেমাৰী থাকিলে আৰু ফূৰ্তি কৰিবতো মন নাযায় কাৰোৰে। সেইকাৰণে এবাৰ কাপোৰ কানি কিনা নাই। মোৰ সৰু ল'ৰাটোকো কাপোৰ দিয়া নাই। এবাৰ বজাৰত যোৱাই নাই। আচলতে বিহুৰ পিছত যদি পাৰোঁ তেতিয়াহ'লে কিনা হ'ব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় কাপোৰ কানি কিনিলে। বহাগৰ বিহুটো বছৰকৰ মূৰত এবাৰেই আহে। সকলোৱে ফূৰ্তি কৰিব মন যায়, ফূৰ্তি কৰিবও লাগে। মানুহৰ জীৱনত ফূৰ্তি নকৰিলেনো কি কৰিব? ফূৰ্তি ফাৰ্তা কৰি থাকিয়ে কেতিয়া মৰিম তাৰো ঠিক নাই। জীৱনত ফূৰ্তি কৰি থাকি ভাল লাগে। হাঁহি ফূৰ্তিৰে জীৱন, কাৰণ সুখ দুখটো চবৰে আছে। সুখ আৰু দুখ দুটাই সকলোৰে জীৱনত থাকে। তাৰ মাজত কাম কৰোঁ, ঘৰৰ কিমান নানা ৰকমৰ কাম ওলাই, আচলতে আমিহে গম পাওঁ। পুৰুষসকলে অনুভৱে কৰিব নোৱাৰিব আমি যে ইমান কাম কৰিবলগীয়া হয় দিনৰ দিনটো। কিন্তু কি কৰিব, উপায় নাই। তাৰ মাজেৰে আমি নিজৰ মানুহজনৰ পৰা দুই এটা কথা শুনিবলগীয়াও হয়। এই জীৱন, সুখ দুখ সংৰাগ সকলোৰে থাকে। এই মাজেৰে আমি জীয়াই থাকিব লাগিব। ইয়াৰ মাজেৰে কেতিয়ানো আমি মৰিম তাৰো ঠিক নাই। সেই গতিকে হাই কাজিয়া নকৰি সকলোৱে ভালকৈ থকাটোৱে কামনা কৰোঁ। মোৰো খং উঠে কেতিয়াবা। মানুহজনৰ লগত তৰ্ক বিতৰ্কৰো হয়। তাৰপিছত আকৌ ৰিয়েলাইজ কৰোঁ যে কিয় কৰিলোঁ, কিয়নো খং কৰিলোঁ, খং কৰিনো কি লাভ আছে, সেনেকৈ পিছত ভাবোঁ। কিন্তু খংটো যেতিয়া উঠে তেতিয়া খং উঠিয়ে যায়, ভাবা নহয়। যেতিয়া খংটো ঠাণ্ডা হয় তেতিয়া ভাবোঁ। মোৰ নিচিনাকৈ চাগে বহুতেই ভাবে এনেকুৱা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। ধন্যবাদ।